ঢিঙৰ বেচামাৰীত হজযাত্ৰীক সম্বৰ্ধনা। নগাঁও জিলাৰ ঢিঙৰ বেচামাৰীত আজি ২৬গৰাকী হজযাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। জানিব পৰা মতে বৃহত্তৰ বেচামাৰী অঞ্চলৰ প্ৰায় ২৬জন হজযাত্ৰীক বেচামাৰী আঞ্চলিক জামে মছজিদৰ প্ৰাংগণত মছজিদ কমিটিয়ে হজযাত্ৰীসকলক আৰবী গামোচাৰে সম্বৰ্ধনা জনায়। মছজিদ পৰিচালনা কমিটিয়ে হজযাত্ৰীৰ মাজত ফল মূল আৰু মিঠাই বিতৰণ কৰে। অলপতে এই সম্বৰ্ধনা সভাতে হজযাত্ৰীসকলক প্ৰশিক্ষণ দিয়াৰ লগতে বিশ্ব শান্তিৰ বাবে দোৱা প্ৰাৰ্থনা অনুষ্ঠান অনুষ্ঠিত কৰা হয় বুলি পঞ্চায়তৰ সভাপতি হিফজুৰ ৰহমান, মছজিদ পৰিচালনা সমিতিৰ সভাপতি আব্দুল হাকিম আৰু সাধাৰণ সম্পাদক আব্দুল কদুছে সাংবাদিকক জানিবলৈ দিছে। মইনাগুৰিৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, প্ৰাইম টাইম এনি। পবিত্ৰ জুমাৰ দিনা নামাজৰ পিছত আমাৰ এই বৃহত্তৰ এলেকাৰ যিসকল হজযাত্ৰী হজলৈ যাব তেওঁলোকক বেচামাৰী আঞ্চলিক জামে মছজিদ সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হৈছে। ইয়াৰ মেইন উদ্দেশ্য হ'ল যে তেওঁলোক পবিত্ৰ ঠাইত যাব। আজি অসম তথা গোটেই ভাৰতবৰ্ষ এক অস্থিৰ পৰিৱেশত আছে। আমাৰ কমিটিয়ে তেওঁলোকক মাতি আনি অসম তথা ভাৰত তথা বিশ্বৰ মানৱ জাতিৰ কাৰণে দোৱা কৰাৰ কথা তেওঁলোকক আমি অনুৰোধ জনাইছোঁ। যিহেতু আমাৰ যিসকল হাজী মক্কাত যাব, মক্কাত বিভিন্ন পবিত্ৰ ঠাই আছে, মিনা আছে, মুজদলিফা আছে, আৰাফা আছে, আৰু তাত হাজীসকলৰ দোৱা আল্লাই কবুল কৰে। সেইকাৰণে আমি হাজীসকলক অনুৰোধ জনাইছোঁ যে আমাৰ অসম তথা ভাৰত তথা বিশ্বৰ মানৱ জাতিৰ শান্তিৰ হকে কামনাৰ হকে তেওঁলোকে তাত দোৱা কৰে। সেই হকে আজি আমি গোটেই হাজীসকলক মাতি আনি সম্বৰ্ধনা জনাইছোঁ আৰু আমাৰ এলেকাৰ তৰফৰ পৰা সকলোকে দোৱাৰ আবেদন কৰিছোঁ। গুৱাহাটী এয়াৰপৰ্টৰ পৰা হ'ব ৭ জুনৰ পৰা আৰম্ভ হ'ব, ২২ তাৰিখলৈকে তেওঁলোক যাব। চৰকাৰে কিবা সা সুবিধা পাইছে নেকি হজযাত্ৰীসকলে? ধৰক গোটেই হজ কমিটি চৰকাৰে হয়, হজ কমিটিয়ে গোটেইখিনি এৰেঞ্জ কৰিছে আৰু চৰকাৰে সদায় চেষ্টা কৰে হাজীসকলক যাতে তাত কোনো ধৰণৰ অসুবিধা নহয়। আল্লাই মোক বহুবাৰ লৈ গৈছে, যদি দেখিছোঁ মক্কাত মদিনাত হাজীসকলৰ কাৰণে ধুনীয়া এৰেঞ্জমেণ্ট হয়। বেমাৰৰ ক্ষেত্ৰত, থকাৰ ক্ষেত্ৰত, খোৱাৰ ক্ষেত্ৰত, সকলো ক্ষেত্ৰত চৰকাৰে নিয়াৰিকৈ মানে কাম কাজবিলাক কৰে, তাত কোনো ধৰণৰ অসুবিধা নহয়। প্ৰশিক্ষণে দিয়ে আৰু আমাৰ ইয়াতো যি আজি অনুষ্ঠান পতা হৈছে ইয়াতো মানে প্ৰশিক্ষণ দিয়া হৈছে হাজীসকলক।